কৈছে? দেউতা নাই বাবা তোমাৰ? না, আমাৰ দেউতা কিয় নাই? সকলোৰে যে দেউতা আছে। বাবা তোমাৰ দেউতাৰ ক'ব কাহিনী শুনিবা? পিছে শুনা, তোমাৰ দেউতা এজন মিলিটাৰী আছিল। তাৰপিছত জীৱনকে তপন কৰিছে ৰ'বা। হেল্ল'। হেল্ল'। তুমি ক'ত আছা? এই মই এনেই বহি আছোঁ ৰ। অলপ দলঙলৈকে আহা না লগ কৰোঁ। যাই আছোঁ দে। আহা পিছে মই ৰখি আছোঁ। ঠিক আছে। হাই প্ৰিয়া। আহিলা? আহিলোঁ। অলপ পলমেই হ'ল আহাত। ইমান দেৰি কৰিলে যে? সেই অলপ। এটা ডাঙৰ কথা ক'ব আছিল তোমাক। কি কথা? মোক বোলে দাদাই বিয়া দিব। কি তোমাক ইমান সকান্তে বিয়া দিব? তাকেতো মই বিয়া নহওঁ বুলি কৈছে, এতিয়া ঘৰৰ মানুহে নামানে মোক বিয়া দিব। ভাল ল'ৰা আহিছে। হয় নেকি? ক'ৰ ল'ৰা? আহিছে বহুত দূৰৰ তেওঁ। পিছে তুমি কি কৰিম বুলি ভাবিছা? মই আৰুনো কি কৰিম আৰু যোৱা, তোমাৰ যদি ভাল ল'ৰা পাইছা তেনেহ'লে বেয়া হৈ যোৱা আৰু। নালাগে, মই তোমাক এৰি থাকিব নোৱাৰোঁ। এইগিলা ভাবি থাকি লাভ নাই, যি কৰিব লাগে মই কৰিম। এইগিলা এতিয়া ফুৰি হ'ব অলপ। নালাগে, মই ফুৰিব নাযাওঁ। কালি আহিব সিহঁতৰ মানুহ। এইগিলান কথা ভাবি লাভ নাই, ব'লা এতিয়া ফুৰি আহোঁ। দাদা আহিছে। কিনো ভয় কৰিব লাগে দাদা? নালাগে, ব'লা আজি যাওঁ। আকৌ ভয় কৰিব নালাগে, আহিবলৈ দি তাক। আজি যদি নিদিয়া মোক তেতিয়াহ'লে নিদিব আৰু নোৱাৰি যাব আৰু। বাগাৰে ধৰি গৈছে, অলপ বহা। এতিয়াতো আহিলে পলাই, এতিয়া কি কৰিম? এতিয়া তুমিহে জানা এতিয়া কি কৰা, মই নাজানো আকৌ। তোমাৰ লগ বন্ধু নাই নেকি বনাম? লগ বন্ধু আছে, বহুত দূৰত আছে মোৰ লগ বন্ধু। একো নহয়, আজি কাৰণে ফোন কৰা, আজি ৰাতিটোৰ কাৰণে, তাৰপিছত কালি ভাড়া কৰিছে। হয় নেকি? মই এটা ফোনে কৰিলোঁ। ৰজনীক এটা ফোন, মোৰ ভাল বন্ধু এটা আছে। হেল্ল'। হেল্ল'। তুমি ক'ত আছা? মই এই ঘৰতে আছোঁ ৰ। ঘৰতে আছা নেকি? ৰজনী, মই এটা বহুত ডাঙৰ বিপদত পৰিলোঁ। কি বিপদত পিছে? এইগিলা পিছত কম তোমাক। ৰজনী আছে নেকি? ৰজনী, ৰজনী আছো। পানী নৰা তাহলে আহিছে বোধ বা বঢ়িয়া ঘৰ বান্ধিছে। ভাল লগা আহিছি না? ভাল লগা আহিছি। এতিয়া নেকি তোৰ কইনাটো? এইটোৱে আহিছিল ৰ। আতে ৰুমটো চাই ল'বি। যোচোন যোচ। এই ইয়াতে বহা। ৰুমটো ভাল লাগছে ৰজনী। ভাল লাগছি না? এই ফেন চেন দি থৈছো। এই অলপ ষ্টেণ্ডাৰ্ড কৰি থৈছি দে আৰু। ঠিকে আছে দে, ভাল লাগছে ৰুমটো। বহ, তইও বহ। যে কি খবৰ তোৰ? খবৰ মানে এতিয়াতো ভাই খবৰ ভাল বুলিও ক'ব নোৱাৰা, বেয়া বুলিও ক'ব লাগিব। এটা টেনশ্যন ল'বা নাগে, থাকিব পাৰিবা। এইকেইদিন তাৰমানে খালী আছে আৰু। থাকিব পাৰিলে নহয় না, ঘৰত দি গৈ চিন্তা কৰিব লাগিব। দাদা, এটা কথা কওঁ, আমি ইয়াত মই লগাওঁ দে। আকৌ কম দিবা নালাগে ৰজনী, গম পাইছে না? ভয় লাগে এইগিলাখান। প্ৰথমবাৰ হৈছে না এইগিলাখান। গোটেই অলপ টেনশ্যন ল'বা নালাগে। তোমালোকে খালি ইয়াতে ভালদৰে থাকা। ঠিক আছে। ৰুমটো ভালে লাগছে ন? কাপোৰ অনা নাই, এতিয়া কি পিন্ধিম আৰু? ৰচোন ৰ, কিবা এটা এৰেঞ্জ কৰি আছোঁ মই। তুমি অলপ বহাচোন হা, মই অলপ বাহিৰৰ পৰা আহোঁ। ৰজনী, কাম কৰি আছা? অলপ কাম কৰি আছোঁ। ৰজনী, এটা কথা হ'লে কি মানে মোৰ লগতো পইচা নাই। এতিয়া তাইকো কাপোৰ দিবা লাগিছিল, এতিয়া মোৰ লগত পইচা নাই, এতিয়া কি কৰোঁ? তোমাৰ তাত আছে নেকি পইচা? পইচা এটা কাপোৰ দিবি নেকি? টেনশ্যন ল'বা নাগে ভাই, মই দি আছোঁ। বন্ধু হয়, বন্ধুৰ কাৰণে নকৰে, কাৰ কাৰণে কৰিব? হয় দে ভাই, তই মোৰ আচল বন্ধুৱে। তই যে এখনি আমাক জাগা দিছা যে থাকিব, বেলেগে হ'লে খেদি দিলা হয়। নিদিলা হয়। এতিয়া ভাই, কাপোৰত যদি মোক পইচা দি অলপ, তাৰমানে তোক মই দিম পইচাকেইটা, ইমান ভয় কৰিব নালাগে। হ'ব দে, মই দি আছোঁ নামান দেৰিকে। ঠিক আছে, তুমি যোৱাতে। দে। বহি আছোঁ আৰু কি কৰিবি? মোৰ লগত এই 500 টকা আছে, তাক কাপোৰ আনি দিবি দে। কাপোৰ
মই পাছত তোক দিম দে ভাই হ'ব দে নিদিলো হ'ব টেনশ্যন ল'ব নালাগে তই যে মোক সেইখিনি সহায় কৰিছে সেই বহুত বুলি ভাবিব লাগিব অঁ এতিয়া মই তাইক গম নাপাকে তই এতিয়া তাইক নকবি পইচা দিয়া বুলি হা মই একযোৰ কাপোৰ আনি দিওঁ তাইক হা যাতে তই সলকান মই অলপ বাজাৰৰ পৰা আহোঁ হা প্ৰিয়া প্ৰিয়া দেচোন তোমাক লাগি এযোৰা কাপোৰ আনিছোঁ তোমাৰ তাত ধুনীয়া চাওচোন পইচা ক'ত লাগে এই আছিল দে মোৰ পইচা আছিল ও জীবন জীবন অ' দেশপ্ৰিয়া কি তোকতো দেখাই পোৱা নাই দেখা মানে এতিয়া আমি যি ইণ্টাৰভিউ মাৰিছিলোঁ ইণ্টাৰভিউ চাকৰিৰ এপইণ্টমেণ্ট আছে মিলিটাৰী কি ক ওলাই থাকিবি আমি যাব লাগিব যাবৰ হ'লে মই ফোন কৰিম অ' তে কেনেকৈ যাব লাগিব এতিয়া মই ফোন কৰিম ফোন কৰিলে তো ওলাই থাকিবি ঠিক আমি আছে গুচি যাম এই ভালে হ'ল দে এই জীৱন অঁ তুমি থাকা মই যাম হা অঁ ঠিক আছে অঁ, দে। দে মোৰ খবৰটো শুনি ভাল লাগিলে দেশপ্ৰিয়া অ' প্ৰিয়া প্ৰিয়া অ' এইফালে আছোন কি হ'ল এই বহাচোন তুমি বহাচোন ইয়াতে বহা ভাল খবৰ তাৰমানে আমি তেজপ্ৰিয়া মই তাৰমানে ইণ্টাৰভিউ মাৰিব গৈছিলোঁ তাৰমানে এই যি তেজপ্ৰিয়া আছিল তেজপ্ৰিয়াৰ মই তাৰমানে ইণ্টাৰভিউ মাৰিছিলোঁ বহুত দিন আগতে এতিয়া মই এপইণ্টমেণ্ট পাইছোঁ তাৰমানে মিলিটাৰীত সঁচাকে সঁচাই এতিয়া বেছি দেৰি কৰা যা দুজন ভাত বহি দি যা হ'ব মই জল্দি দিছ- জল্দি আজি ভালে খবৰ যা আজি তাড়াতাড়ি হাত নিয়ে প্ৰিয়া কি কৰি আছা ইয়া ভাত বনাই দিছোঁ কি চব্জি কি বনালি চব্জি বেলেগ নহয় আজি দালি বনাইছোঁ আজি মই মাংস আনিব লাগিছিল কিন্তু উপায় নাই ৰাতি মাংস খাম তাৰমানে মই আজিতো আমাৰ ফূৰ্তিনে দিন বুজিছা না জীৱন টোপনি মাৰি আছে নেকি প্ৰথম মই যাই চাওঁ তাৰপিছত যদি ভাল লাগে তেনেহ'লে তোমাকো লৈ যাম তুমি ইমান চিন্তা কৰিব নালাগে তোমাৰ ঠাণ্ডা কিবা মই এতিয়া কালি ৰাতিপুৱাই যাব লাগিব 6টা তাৰমানে টিকেট আছে তোমাৰ ধ্যান ৰাখিবি আৰু মোৰ ভাল বন্ধু ৰজনী আছে না ইচ্ছা চিন্তা কৰিব তোমাক ফোন চোন কৰি থাকিবা ঠিক আছে মই ফোন চোন কৰি থাকিম আৰু ভাল লাগিলেতো তোমাক নিমেই বুজিছা আৰু বেয়া লাগিলে তোমাক গুচি আহিম ৰ'বা তুমি বচোন মই আহি আছোঁ জীৱনে মোক এৰি গুচি যাব মই সেইদিনো তাক এৰি পোৱা নাই মই কেনেকৈ থাকিম বাৰু অকলে মই সলখন ঘূৰি আহিম তুমি কাটিব নালাগে মই অকলে কালি থাকিম বাৰু তুমি নাকান্দিবা মই সলখন ঘূৰি আহিম বুজিছা এতিয়া হ'ল অলপ শুই দিয়া তুমিও খোৱা পিছে ৰাতিপুৱাই হ'ল ৰাতিপুৱাই কি হ'ল ৰ'বা। বেগটো লৈ আহচোন কি তোমাৰ আছে? এই যোগাৰখিনি গোটেই দিছা ন চব কৰা আছে। পিছে মই এতিয়া যাওঁ তেখেত নাহিলে ফোন সি বাটতে ৰখি আছে অঁ ধ্যান ৰাখিবা নিজৰ ন অঁ তুমি ভালকে থাকিবা হা মই যাওঁ এতিয়া হেল্ল' অঁ হেল্ল' তুমি গৈ পালানে অঁ মই পালোঁ আহি কেনেকুৱা জেগাবিলাক এই বহুত ভাল লাগিছে আৰু তোমাকো আনিম বুলি ভাবিছোঁ বহুত ভাল লাগিছে থাকি ভালদৰে থাকিবা তাত এই হ'ব হ'ব পিছে তোমাৰ কি কিবা খালি না খোৱা নাই খাইছোঁ তুমি কিবা খালানে মই খালোঁ তেখেত ক'ত গ'ল আছে মোৰ কাষতে আছে অলপ কিবা কামত গৈছে সি হ'ব দিয়া পিছে অঁ ঠিক ফোন আছে মাৰি থাকিবা অঁ ঠিক আছে কালি ৰাতিপুৱা মই তোমাক ফোন কৰিব লাগিব ৰ'বা অঁ হ'ব হ'ব কিবা কথা আছে অঁ তোমাক মই যাই লৈ আহিম দে মোৰ বহুত ভাল লাগিছে জেগাবিলাক
ফোনটো কিয় নালাগে চুইচ অফ কৰি থৈ দিছে জিয়া জিয়া সপোনে বিচাৰে ক্ষণে ক্ষণে মৰমৰে সাগৰ হৈ ববলে অ' খুৰী ডাকলা এখন চিঠি দি গৈছে খুৰী মই যাওঁ বহা বৌ জীৱন তুমি মোক লৈ যাম বুলি কৈছিলা জীৱন এতিয়া তুমি কিয় এৰি গ'লা মোৰ জীৱন জীৱন মই অকলে থাকিব নোৱাৰো জীৱন তোমাৰ অবিহনে তুমি মোক কিয় এৰি গ'লা জীৱন কি হ'ব মোৰ অকলে জীৱন মই তোমাৰ অবিহনে থাকিব নোৱাৰো মোক লৈ যোৱা জীৱন তোমাৰ লগত মই নোৱাৰো জীৱন তোমাৰ অবিহনে থাকিব খুৰী তুমি কিয় কান্দি আছা মাইনা তোমাৰ দাদা নাই মাইনা মাইনা দাদা নাই এতিয়া শুনিলা তোমাৰ দেউতাৰ কাহিনী মা ময়ো দেউতাৰ দৰে মিলিটাৰী তোমাৰ দেউতাৰ তেজ এই ভূমিত মিলি তোমাৰ দেউতাৰ তেজ এই মাটিত মিলি গৈছে আৰু তোমাকো প্ৰথম মই শত্ৰুক ধ্বংস কৰি আমাৰ দেশক ৰক্ষা কৰিবলৈ তুমি ডাঙৰ